हाई फ्रेंड्स वेलकम बैक टू माई टिউশ্যন লাইফষ্টাইল ব্লগছ। আমি আজি এটা জেগাত গৈ আছোঁ। মোৰ ফ্ৰেণ্ড সৰুকালৰ ফ্ৰেণ্ড এইটো মোৰ আজি লগ কৰিম, তাতে গৈ আছোঁ। তাৰ লগত লগ কৰিম, বহুত দিনৰ পিছত লগ কৰিম। বেংগলোৰ আছেহি আৰু তাৰ লগত লগ কৰি আমি দুয়ো ফুৰিবলৈ যাম। চ' মোৰ ফ্ৰেণ্ডৰ ওচৰত গৈ আছোঁ মই এতিয়া। চ' ভিডিঅ'টো একেলগে চাই থাকিব। আৰু আমি এটা জেগাত গৈ আছোঁ, এইটো জেগাত বেংগলোৰৰ ভিতৰত আটাইতকৈ ধুনীয়া ঠাই। এইটো হ'ল আপোনাৰ টুৰিষ্ট প্লেচ বেংগলোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ভাল লাগে, বহুত ভাল লাগে। বহুত ফৰেনাৰবিলাক আহে, বহুত ভাল লাগে। চ' আপোনালোকক লৈ গৈ আছোঁ সেইটো জেগাত। কেনেকুৱা বা পায় ক'ব, মই যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। গৈ আছোঁ তাতে। ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এতিয়া। চ' গাইজ ফাইনেলি লগ পালোঁ মোৰ ফ্ৰেণ্ডক। তো আমি এতিয়া গৈ আছোঁ বেংগলোৰ প্লেচত। আপোনালোকক কৈ নাছিলোঁ, আমি দুটাই গৈ আছোঁ বেংগলোৰ প্লেচত। আৰু আপোনালোকে জানে চাগে, গুগলত চাৰ্চ কৰি চাব বেংগলোৰ প্লেচটো কেনেকুৱা, জেগাটো কেনেকুৱা। বহুত ধুনীয়া ঠাই আৰু বহুত ভাল লাগে তাতে গৈ। তাতে বহুত ডাঙৰ ডাঙৰ মানে চিনেমা শ্বুটিংবিলাক কৰা হয়। আৰু চাওক ফাইনেলি আমি আহি পালোঁ ইয়াতে বেংগলোৰ প্লেচত। চ' এতিয়া আমি গেটত সোমাম। গেটতো সোমাই গ'লোঁ। এতিয়া চাওক আমি আছোঁ বেংগলোৰ প্লেচত এৰিয়াটো বহুত ডাঙৰ হয়। আৰু চাওক ইফালে গাড়ীৰ পৰা দেখাই আছোঁ, কেমেৰা অলপ লৰি আছে। তো আমি সোমাই আহিলোঁ। চাওক ইমান ৰাতি আহিলে বহুত ভাল লাগিলে হয়, কিন্তু আমি ৰাতি আহিব নোৱাৰিম। চ' চাওক সিফালে বহুত লাইট চাইট লগোৱা আছে। ৰাতি বোলে বহুত ভাল লাগে, ৰাতিত আহিলে বোলে মানে ইমান ভাল লাগে, বহুত ভাল লাগে বোলে। চাওক এইফালে ডিজাইন কৰি আছে, কিবা চলি আছে। চ' সোমাই আহিলোঁ ইয়াতে। আৰু চাওক ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ। আৰু ইয়াত আমি অটোৰ পৰা নামিম আৰু ভিতৰত এণ্ট্ৰি কৰিম, চাম কেনেকুৱা বস্তু আছে। চ' গাইজ টিকেট কাটিবলৈ হ'লে আমাৰ ইণ্ডিয়ানৰ মানে 240 টকা লয়। আমি টিকেট চিট কাটি সোমাই আহিলোঁ। আৰু আপোনাক অডিঅ' শুনিবৰ কাৰণে এটা মোবাইল দিব, মানে বেংগলোৰ প্লেচৰ ভিতৰত কেনেকুৱা আছিল বা ইয়াৰ বিষয়ে কিবা ক'ব। আপোনাৰ অডিঅ'টো শুনিব আৰু চাই থাকিব। চ' গাইজ মই শুনি আছোঁ অলপ। চ' আপোনাক অলপ দেখাই আছোঁ। আমি এতিয়া ওপৰত আহি গ'লোঁ। চাওক এইফালে তলত আছে আৰু আপোনালোকে চাব পাৰিব বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াতে আছে। আমি যিখিনি পাৰোঁ মই দেখাই দিম আপোনালোকক। মোৰ মতে মানে কেমেৰাৰ ভিডিঅ' কৰাটো এলাও নাই। চ' আমি ৰিকুৱেষ্ট কৰাৰ কাৰণে আমাক ভিডিঅ' কৰিব দিলে। চ' আমি দেখাই আছোঁ, যিমান পাৰোঁ দেখাম আপোনালোকক। আৰু ইয়াতে আপোনালোক আহিব, এবাৰ হ'লেও আহিব। টিকেটৰ দাম মানে বহুত বেছি, কিন্তু ইয়াতে আহিলে মানে আপোনাৰ মানে ৰজা ফিল হ'ব, বহুত ভাল লাগিব। চ' চাওক সিফালে আপোনাৰ ৰজাবিলাকে থাকিছিল ইয়াতে। আমাক এখন মোবাইল দিছে। চাওক মোৰ ফ্ৰেণ্ডে আহি আছে সেইফালে। আহি বহুত ভাল লাগিছে, কিন্তু আহি কেনেকুৱা লাগিল? ভাল ন? আৰু চাব বাকী আছে, গৈ আছোঁ তাতে চাবলৈ। আমি এতিয়া তলত যে গৈ আছোঁ, আমি আছোঁ পৰা এইবিলাক চব কাঠৰ মেহেল টাইপৰ হয় একদম। চাওক এইফালে আছে পুৰা ভাল লাগিছে বহুত। চশমাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হা। আছে এই গৈ আছোঁ ইফালে আৰু দেখাম আপোনালোকে যিখিনি পাৰোঁ।
আৰু গাইজ চাওক সিফালে আপোনালোকে চাওক মানে ৰজা মহাৰজাবিলাকৰ ফটোবিলাক দেৱালত লগোৱা হৈছে আৰু চাওক ইফালে চ' বহুতো পুৰণা বস্তুবিলাক ইয়াতে মানে সাঁচি থোৱা হৈছে আৰু ইফালে চাওক মানে আৰু চাওক গাইজ ভিতৰত বহুত বস্তু থোৱা হৈছে বহুত পুৰণা বস্তু চ' গাইজ ভিতৰৰ পৰা আহিলোঁ এতিয়া আপোনাক বাহিৰত দেখাওঁ কেনেকুৱা বা আছে তো আমি ভিতৰত আমাক যিখিনি পাৰোঁ দেখালোঁ এতিয়া আমি বাহিৰত আহি গ'লোঁ আৰু ভিতৰত মানে কিবা বিয়া পাতি আছে মানে বিয়া চিয়া হৈ আছে তো আমাক সোমাব নিদিলে আমি মেমক ৰিকুৱেষ্ট কৰিলোঁ কিন্তু মানে বিয়া পাতি বোলে সেইকাৰণে সোমাব নিদিলে চ' গাইজ মই আপোনাক দেখাই আছোঁ মানে আমি যোনটো ভিতৰত আছিলোঁ এইটো বাহিৰৰ পৰা আপোনাক দেখাই আছোঁ কেনেকুৱা বা আছে চ' গাইজ ফাইনেলি আমাৰ আশা পূৰণ হ'ল আৰু চাওক ইফালে মই ফাইনেলি আহি পালোঁ বেংগলোৰ পেলেচত ৱাও ইয়াতে ইমান ভাল লাগিছে আপোনাক কেনেকৈ বুজাম চ' গাইজ ফাইনেলি আহি গ'লোঁ বেংগলোৰ পেলেচত আহি বহুত ভাল লাগিল আৰু চাওক ইফালে দেখাই দিয়া অলপ কেনেকুৱা আছে আহা মোৰ পিছে পিছে আহা চ' গাইজ বেংগলোৰ পেলেচৰ সন্মুখত আছে এটা পাৰ্ক ধুনীয়া পাৰ্ক আমি এতিয়া তাতে যাম আৰু ইয়াৰ মজা ল'ম আমি দুটাই আজি আহিছোঁ পুৰা এক্সপ্ল'ৰ কৰিম গাইজ আমি পাৰ্কত আহি গ'লোঁ চাওক এইটো আমাৰ হাতত বান্ধি দিছে এই বস্তুৱে চ' গাইজ আমি পাৰ্কৰ মাজত সোমাই আহিলোঁ চাওক ইফালে মোৰ পিছপিনে আছে বেংগলোৰ পেলেচ চাওক 360 ভিউ চাওক আপোনালোকে ইফালে চ' আমি আছোঁ এতিয়া পাৰ্কৰ মাজত অলপ আগত আছিলোঁ বেংগলোৰ পেলেচৰ ভিতৰত বহুত ভাল লাগিল যিখিনি পাৰোঁ দেখালোঁ চাওক ইফালে চশমাটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে যে আৰু সোণালীয়ে ফটো তুলি আছে ভালে কি ফটো ভাল না নেকি ভাল হৈছে না হয় চশমাটো কিন্তু ভাল লাগিছে তামাম চশমা লুক তামাম লুক ইফালে অলপ ঘূৰি ফুৰি চাওঁ ইয়াতে ৰাতি ভাল লাগে লাইটিং সেটিং আছে এইফালে লাইটিং সেটিং দিয়া আছে এইফালে তলত আৰু এইফালে
গাইজ বহুত ভাগৰ লাগিছে আমি বহি আছোঁ আৰু এই মোবাইল টিপি আছে চাওক এইফালে আৰু অলপ পাৰ্ক চাৰ্ক ফুৰিলোঁ ভিতৰত ফুৰিলোঁ বহুত ভাল লাগিল কিন্তু এতিয়া ভোক লাগিছে কিবা খাম আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব বহুত ভোক লাগিছে এতিয়া যাও বাই বাই